নমস্কাৰ বন্ধুসকল, মই কৃষ্ণ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কৃষ্ণ গুৰুলৈ। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম ইলেক্ট্ৰিচিটি বিলৰ লগত আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ কেনেকৈ লিংক কৰে। যদি আপোনালোকে এতিয়ালৈকে লিংক কৰা নাই, ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই ঘৰতে মোবাইলত লিংক কৰিব পাৰিব। তো যদি মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক, যাতে মোৰ ভাল ভাল টেকনিকেল ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমে যাওঁ আমি নিজৰ ব্ৰাউজাৰত। তো মোৰ গুগল ক্ৰোম ব্ৰাউজাৰ আছে, তো ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। ইয়াতে চাৰ্চ বাৰত টাইপ কৰক APDCL বুলি। APDCLত ক্লিক কৰি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি প্ৰথমে চাওক ইয়াতে অফিচিয়েল চাইট APDCLৰ, এইটোত ক্লিক কৰক। এইটো কৰক। ক্লিক কৰাৰ পিছত ইয়াতে চাওক প্ৰথমে আপডেট মোবাইল নাম্বাৰ KYC বুলি আছে, আৰু স্ক্ৰল কৰি তলত যাওক। তলতো ইয়াতে আছে, তলৰ পৰা 2 নম্বৰত চাওক আপডেট মোবাইল নাম্বাৰ KYC বুলি। তো আমি ওপৰত গৈ ওপৰতে ক্লিক কৰি আছোঁ আপডেট মোবাইল নাম্বাৰ KYC। তো ইয়াতে চাওক এণ্টাৰ ইয়ৰ কনজিউমাৰ নাম্বাৰ টাইপ কৰি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত ইয়াতে চাওক কনজিউমাৰ নাম আহিছে, আৰু ইয়াতে ফিল কৰিবলৈ ডিটেইলছ কিছুমান আহিছে। ইয়াতে চাওক মোবাইল নাম্বাৰ, ইমেইল ID, অকুপেশ্যন আৰু আধাৰ নাম্বাৰ। জুম কৰি দেখুৱাইছোঁ চাওক। মোবাইল নাম্বাৰ দিবই লাগিব আৰু অকুপেশ্যন দিব লাগিব। ইমেইল ID আৰু আধাৰ নাম্বাৰ নাথাকিলে স্কিপ কৰিলেও হ'ব। ইয়াতে চাওক অকুপেশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিছুমান ডিটেইলছ আছে, এইটো মানে বহুতে বুজি নাপায়, তো মই এইটো বুজাই দি আছোঁ। চাওক, মই জুম কৰি দেখুৱাই দি আছোঁ। ইয়াতে 1 নম্বৰত আছে গভৰ্ণমেণ্ট এমপ্লয়ী, মানে সেইটো বুজি পাইছে, চৰকাৰী চাকৰি। তো ছেকেণ্ডত আছে ছেমি গভৰ্ণমেণ্ট এমপ্লয়ী, সেইটো মানে হৈছে ঠিকাভিত্তিক চাকৰি। আৰু PSU এমপ্লয়ী মানে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, এইটো মানে হৈছে ধৰক কিছুমান বেংক আৰু কিছুমান ধৰক ইণ্ডিয়ান অইল বা HP গেছ, মানে এনেকুৱা মানে চৰকাৰী কোম্পানী থাকে নহয় কিছুমান, তো সেইবিলাকত পৰে। আৰু আদাৰ্ছ মানেটো বুজি পাইছে, মানে ইয়াতে হেৰি পৰে বিজনেছ আৰু খেতি, ফাৰ্মিং এইবিলাক পৰে আদাৰ্ছত। তো আপুনি যিহত পৰে সেইটোৱে ফিল কৰি ছাবমিট কৰি দিয়ক। ইয়াতে মই ফিল আপ কৰি দিলোঁ। ইয়াতে OTP আহিছে, OTP টাইপ কৰি ভেৰিফাই ক্লিক কৰি দিয়ক। ছাকচেছফুলি আপডেট হৈছে। তো এইটো মই দেখুৱাই আছোঁ আপোনাৰ আপডেট হৈছে নে নাই। আকৌ বেক কৰি কনজিউমাৰ নাম্বাৰ টাইপ কৰি দিয়ক। ইয়াতে চাওক এইটো কনজিউমাৰ নেম, মোবাইল নাম্বাৰ, ইমেইল ID মই দিয়া নাই, অকুপেশ্যন আধাৰ দিছিলোঁ, তাৰপিছত আধাৰ নাম্বাৰ। এতিয়া মোৰ আপডেট হৈছে। তো আজিলৈ এইখিনি, ধন্যবাদ।